ৰাইজৰ দল আঞ্চলিক দল নহয়। ৰাইজৰ দলৰ মুৰব্বীগৰাকী বাওঁপন্থী। এই বক্তব্য অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই। হয়, অতুল বৰাই কৈছে যে ৰাইজৰ দলটো আঞ্চলিক দল নহয়। ৰাইজৰ দলৰ যিগৰাকী মুৰব্বী অখিল গগৈ তেওঁ বাওঁপন্থী। এইদৰে এতিয়া ৰাইজৰ দলক কটাক্ষ কৰা পৰিলক্ষিত হৈছে অসম গণ পৰিষদৰ মুৰব্বী অতুল বৰা। আৰু অতুল বৰাই নিজকে ক'ব খোজে যে অসম গণ পৰিষদে কেৱল অসমৰ আঞ্চলিক দল। কেৱল আঞ্চলিকতাবাদ জীয়াই ৰাখিছে অতুল বৰাই। অতুল বৰাৰ নেতৃত্বতহে অসমত আঞ্চলিকতাবাদ জীয়াই আছে। আৰু অতুল বৰাই ৰাইজৰ দলক কটাক্ষ কৰিছে, ৰাইজৰ দলক আঞ্চলিক দল নহয় বুলি কৈছে। আপোনালোকে ভাবেনে যি অসম গণ পৰিষদে আঞ্চলিকতাবাদৰ কথা কয়, জাতীয়তাবাদৰ কথা কৈ অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিলে, শ শ লোকক শ্বহীদ কৰিলে, বাংলাদেশী খেদিম বুলি ক'লে, দুবাৰকৈ চৰকাৰ গঠন কৰিও অসমৰ যি বাংলাদেশী সমস্যা, এই সমস্যা অতুল বৰা নেতৃত্বাধীন অসম গণ পৰিষদে কিন্তু সমাধান কৰি দিব নোৱাৰিলে। আজিও বাংলাদেশীক লৈ অসমত অশান্ত পৰিৱেশ। আজিও বাংলাদেশীক লৈ অসমৰ পৰিৱেশ সুস্থ নহয়। অসমৰ মানুহে আজিও বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰি থাকিবলগীয়া হৈছে। প্ৰতিদিনে বাংলাদেশীৰ বিৰুদ্ধে অসমৰ মানুহে চৰকাৰক ককৰ্থনা কৰি থাকিবলগীয়া হৈছে। আপোনালোকে জানে কা আন্দোলনৰ সময়ত 5 গৰাকীকৈ অসমীয়া ল'ৰাই নিজৰ প্ৰাণ আহুতি দিবলগীয়া হ'ল। আৰু সেই অসম গণ পৰিষদ, যি অসম গণ পৰিষদে বাংলাদেশী খেদিম বুলি কৈ দুবাৰকৈ চৰকাৰ গঠন কৰিলে, মুখ্যমন্ত্ৰী বনালে, মন্ত্ৰী বনালে, বিধায়ক বনালে, কিন্তু বাংলাদেশী সমস্যা স্থায়ী সমাধান নকৰিলে। বাংলাদেশী সমস্যাৰ কথা বাদেই দিলোঁ, যি সমস্যাৰ কথা কৈ তেখেতলোকে চৰকাৰ গঠন কৰিলে, তেখেতলোকে অসমৰ বান গৰাখহনীয়া সমস্যাকে ধৰি যিবোৰ অসমৰ জ্বলন্ত সমস্যা, সেই সমস্যাবোৰ তেখেতলোকে সমাধান কৰি দিব নোৱাৰিলে। আৰু আজি তেখেতলোকে নিজকে জাতীয়তাবাদী বুলি কয়, আঞ্চলিকতাবাদী বুলি কয়, আৰু ৰাইজৰ দলক তেখেতলোকে কটাক্ষ কৰি কয় যে ৰাইজৰ দল আঞ্চলিক দল নহয়, ৰাইজৰ দলৰ মুৰব্বীগৰাকী বাওঁপন্থী। আমি অতুল বৰা ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে জনাব খুজিছোঁ যে ৰাইজৰ দলে যি আঞ্চলিকতাবাদ জীয়াই ৰাখিছে, জাতিটোৰ প্ৰতি যি ভালপোৱা, জাতিৰ প্ৰতি ৰাইজৰ দলৰ যি ত্যাগ, অখিল গগৈ ডাঙৰীয়াই যি ধৰণে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰি বাৰে বাৰে জেললৈ যাবলগীয়া হৈছিল, কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেখেতে 17 মাহকৈ জেলত থাকিবলগীয়া হৈছিল, এই কথাবোৰ অসমৰ ৰাইজে পাহৰি যোৱা নাই। আপোনালোকৰ মিত্ৰতাত থকা যি বিজেপি দল, সেই বিজেপি দলে অখিল গগৈৰ ওপৰত যি অত্যাচাৰ কৰিলে, সেই অত্যাচাৰৰ ফলতহে ৰাইজৰ দল গঠন হৈছে। অখিল গগৈৰ বিৰুদ্ধে হোৱা অন্যায়, সেই অন্যায় কথা অসমৰ মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। আৰু যি অসমত কা নামানো বুলি কৈ মন্ত্ৰিত্বৰ পৰা ত্যাগ কৰি আকৌ মন্ত্ৰিত্ব আসন গ্ৰহণ কৰা অতুল বৰাই কি জানিব অসমৰ মানুহৰ জাতীয়তাবাদ কি, অসমৰ মানুহৰ আঞ্চলিকতাবাদ কি, অসমৰ মানুহে প্ৰকৃততে অসমত কি ধৰণে জীয়াই থাকিব খোজে। যি অতুল বৰাই দিল্লীৰ ওচৰত নিজৰ মেৰুদণ্ডডাল পোন কৰি থাকিব নোৱাৰে, সেই অতুল বৰাই ৰাইজৰ দলক কটাক্ষ কৰে, অখিল গগৈক কটাক্ষ কৰে, আৰু তেখেতলোকে কয় যে ৰাইজৰ দল আঞ্চলিক দল নহয়, অসম গণ পৰিষদে কেৱল আঞ্চলিক দল। আমি অতুল বৰা ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকে আঞ্চলিকতাবাদ বিজেপি নেগুত ধৰি জীয়াই ৰাখিছে নেকি, নে বিজেপি ভৰিত ধৰি আপোনালোকে আঞ্চলিকতাবাদ জীয়াই ৰাখিছে, জাতীয়তাবাদ জীয়াই ৰাখিছে, নে মন্ত্ৰিত্বই আপোনালোকৰ শেষ স্বপ্ন, কেৱল আপোনালোকক মন্ত্ৰিত্ব লাগে আৰু আঞ্চলিকতাবাদৰ শ্লোগান দি অসমৰ মানুহৰ যি জাতীয়তাবাদৰ প্ৰতি যি বিশ্বাস, যি আঞ্চলিকতাবাদৰ প্ৰতি যি বিশ্বাস, এই বিশ্বাস আপোনালোকে চিৰদিনৰ কাৰণে নাইকিয়া কৰিব খুজিছে। এই প্ৰশ্ন আপুনি উত্তৰ দিব লাগিব। আজি অসম গণ পৰিষদে আঞ্চলিকতাবাদ জীয়াই ৰাখিব নোৱাৰাৰ বাবেই অসমত ৰাইজৰ দল গঠন হ'ল। আজি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিদিনে হাজাৰ হাজাৰ লোকে ৰাইজৰ দলত যোগদান কৰিছে, আৰু এই যোগদানত কম্পমান হৈ অতুল বৰা ডাঙৰীয়া এতিয়া ৰাইজৰ দলক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে অতুল বৰা ডাঙৰীয়া, আপুনি ৰাইজৰ দলক হিংসা কৰি লাভ নাই। বৰ্তমান অসম গণ পৰিষদে নিজৰ আঞ্চলিকতাবাদ, নিজৰ জাতীয়তাবাদ জীয়াই ৰাখিব পৰা নাই। গতিকে অসমৰ মানুহে এতিয়া অসম গণ পৰিষদৰ পৰিৱৰ্তে এতিয়া ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈছে, ৰাইজৰ দলত যোগদান কৰিছে, আৰু এখন নতুন অসম গঢ়াৰ সপোন দেখিছে, যিখন অসমত অসমৰ মানুহে মেৰুদণ্ড পোন কৰি দিল্লীৰ ওচৰত কথা ক'ব পাৰিব। আপোনাৰ দৰে মেৰুদণ্ড পোন কৰিব নোৱাৰা অসমীয়াই আজি আঞ্চলিকতাবাদ জীয়াই ৰাখিব বুলি আমাৰ মনে নকয়।
গতিকে অতুল বৰা ডাঙৰীয়া আপুনি ৰাইজৰ দলক যি কথা ক'বলৈ গৈছে আঞ্চলিক দল নহয় বুলি কৈছে আমি আপোনালোকক কৈছো অসম গণ পৰিষদে নিজৰ আঞ্চলিকতাবাদৰ যি স্বকীয়তা এই স্বকীয়তা হেৰুৱাইছে বিজেপি নেগুদ ধৰি আপোনালোকে আঞ্চলিকতাবাদ জীয়াই ৰাখিছে যি আঞ্চলিকতাবাদক অসমৰ মানুহে বিশ্বাস নকৰে আপুনি কেৱল মন্ত্ৰিত্বৰ লোভত আঞ্চলিকতাবাদক জলাঞ্জলি দিছে জাতীয়তাবাদক ধ্বংস কৰিছে